हेलो फ्रेंड वेलकम टू माय यूट्यूब चैनल मैं रेज्जा करो आपलोके चाइছে आरजेड के टिউটোरिয়াল আজিৰ এই ভিডিওটোত আলোচনা কৰিম যে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব বিশেষ টেট হয় ফ্ৰেন্ড এই বিশেষ টেটৰ বিষয়ে আলোচনা কৰিম আৰু কোনে কোনে দিব পাৰিব এই বিশেষ টেট আৰু আপোনালোকৰ এই বিশেষ টেট দিবলৈ গলে তেতিয়া হলো আপোনাৰ অৰ্হতা কি লাগিব বা ডিএলএড বা বিএড আপোনাৰ বাধ্যতামূলক নেকি সকলোখিনি কথা এই ভিডিওটোত আলোচনা কৰিম তো আপোনালোকে এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তো ফ্ৰেন্ড ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে আৰু এটা ৰিকুৱেষ্ট এতিয়ালৈ যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও সকলোতকৈ আগতে পাবৰ কাৰণে লগত থকা ঘণ্টা বাটনটো অল বাটন বুলি ক্লিক কৰি দিব কিয়নো হেইটো ক্লিক কৰাৰ লগে লগে আমি যেতিয়া নতুন নতুন ভিডিও আপলোড কৰো তেতিয়া আপোনালোকৰ মোবাইলত নটিফিকেশন পাই থাকিব তো ফ্ৰেন্ড আহক আজিৰ ভিডিওটো আৰম্ভ কৰো তো ফ্ৰেন্ড ইয়াত চাও কি কৈছে যে ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বিশেষ টেট ৰাজ্য চৰকাৰে ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিব বিশেষ টেট শিক্ষাকৰ্মী জ্যোতি কেন্দ্ৰ শিক্ষাকৰ্মী আৰু শিক্ষা স্বেচ্ছাসেৱক সকলৰ বাবে এই বিশেষ টেট শিক্ষাকৰ্মী জ্যোতি কেন্দ্ৰ শিক্ষাকৰ্মী আৰু এই শিক্ষা স্বেচ্ছাসেৱক সকলে এই টেটটো দিব পাৰিব তাৰপিছত কি কৈছে যে শিক্ষা বিভাগৰ সূত্ৰই জনোৱা অনুসৰি 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বিশেষ টেট শিক্ষা বিভাগে ইতিমধ্যে যোৱা নৱেম্বৰ মাহত নিম্ন আৰু উচ্চ প্ৰাথমিকৰ টেট অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰিছে এনসিটিইৰ গাইডলাইন অনুসৰি অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়েহে বিশেষ টেটত অৱতীৰ্ণ হ'ব পাৰিব সেই অনুসৰি প্ৰাৰ্থী ডিএলএড কিংবা বিএড ডিগ্ৰীধাৰী হ'ব লাগিব ইয়াত কৈছে যে যিসকল প্ৰাৰ্থীয়ে এই টেটত অৱতীৰ্ণ হ'ব তেওঁলোকৰ ডিএলএড বা বিএডটো বাধ্যতামূলক মানে লাগিবই আপোনাৰ মাষ্ট বি তাৰপিছত ইয়াত কৈছে যে উল্লেখযোগ্য যে 3559 গৰাকী শিক্ষাকৰ্মী 8 গৰাকী জ্যোতি কেন্দ্ৰ শিক্ষাকৰ্মী আৰু কম সংখ্যক শিক্ষা স্বেচ্ছাসেৱক বিশেষ টেটত অৱতীৰ্ণ হ'ব মানে যে শিক্ষাকৰ্মী আছে 3559 গৰাকী আৰু 8 গৰাকী আছে জ্যোতি কেন্দ্ৰ শিক্ষাকৰ্মী আৰু কম সংখ্যক শিক্ষা স্বেচ্ছাসেৱক শিক্ষাকৰ্মী আছে তেওঁলোকৰ বাবে এই টেট বিশেষ টেট অনুষ্ঠিত কৰাৰ দাবীত শিক্ষাকৰ্মীসকলে বিগত সময়ত সৰ্বশিক্ষাৰ কাৰ্যালয়ত সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল শিক্ষা বিভাগৰ সূত্ৰই জনোৱা অনুসৰি চলিত বৰ্ষত চৰকাৰে বৃহৎ সংখ্যক শিক্ষক পদত নিযুক্তিৰ দিহা কৰিব ইফালে সদৌ অসম সংযোগী শিক্ষাকৰ্মীসকলে বিশেষ টেট অৱতীৰ্ণ হ'বলৈ শিক্ষাকৰ্মীসকলৰ বয়সৰ ৰেহাই দিবলৈ দাবী উত্থাপন কৰিছে মানে যেটো একচুয়ালি যেসকলে কৰ্মৰত অৱস্থায় আছে তেওঁলোকৰ একচুয়ালি বয়সটো পাৰ হৈ গৈছে সেই কাৰণে সেই বয়সটো বঢ়াই দিয়াৰ কাৰণে দাবী উত্থাপন কৰি আছে আৰু হেইটো যেতিয়া আপডেট আহিব নিশ্চয় আমি জনাই দিম যিমান হনকালে আপডেট আহি হিমান হনকালে আপোনালোকক জনাবলৈ আমি পাম কিন্তু এতিয়া কথা হ'ল যে 8 ফেব্ৰুৱাৰীত যেটো বিশেষ টেট অনুষ্ঠিত হ'ব আৰু সেই টেটত শিক্ষাকৰ্মী জ্যোতি কেন্দ্ৰ শিক্ষাকৰ্মী আৰু শিক্ষা স্বেচ্ছাসেৱক সকলেহে দিব পাৰিব তো আপোনালোকে নিশ্চয় এই ভিডিওখনত সম্পূৰ্ণকৈ বুজি পালে যে ডিএলএড বাধ্যতামূলক বা বিএড বাধ্যতামূলক দুটাৰ যিকোনো এটা লাগিবই আপোনাৰ মাষ্ট বি তো ফ্রেন্ড এই ভিডিওটো এতিয়াই শেয়ার কৰি দিয়ক যাতে আপোনাৰ এটা শেয়ারে আন দুজন বন্ধুৰ যাতে সহায় হ'ব পাৰে তো ফ্রেন্ড আজিলৈ বানাই